BPF দলে বিজেপিত সামিল নহয় হাগ্ৰামা মহিলাৰী কেতিয়াও বিজেপিলৈ নাযায় BPFতে থাকিব বা এজন ব্যক্তি RSSৰ লিডাৰক লগ কৰাটো কোনো ডাঙৰ ভুল নহয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ দলৰ সভাপতি তেখেতে বিভিন্ন পৰামৰ্শ ল'বৰ কাৰণে হয়তো তাত গৈছে লগ কৰিছে আৰু আমিতো আমাৰ এটা কালচাৰ আছে আমি আমাৰ সিনিয়ৰ মানুহবিলাকৰ পৰা আমি আশীৰ্বাদ লওঁ আশীৰ্বাদ দিয়ে আমিও কৰোঁ এইটো কোনো ডাঙৰ কথা নহয় তো হাগ্ৰামা RSSৰ লিডাৰবিলাকক লগ কৰি যে BPF দল মানে বিজেপিত সামিল হ'ব সেইটোতো কথা নহয় BPF দল কেতিয়াও বিজেপিত সামিল নহয় হাগ্ৰামা মহিলাৰী কেতিয়াও বিজেপিত সামিল নহয় আমি BPF দল হিচাপে আছোঁ আৰু ভৱিষ্যতেও থাকিম কিন্তু এটা কথা ঠিক BPF দলটো যেহেতু BTCৰ ভিতৰত আমি কাম কৰোঁ এটা সৰু ৰাজনৈতিক দল গতিকে BTC যদি উন্নয়ন কৰিব লাগে BTCত যদি শান্তি সম্প্ৰীতি যদি আনিব লাগে তেতিয়াহ'লে কোনোবা ডাঙৰ পাৰ্টিৰ লগত আমি কাম কৰিব লাগিব ৰাজ্য চৰকাৰত যি দলে চৰকাৰ কৰে তাৰ লগত আমি থাকিব লাগিব মানে বৰ্তমানটো বিজেপিৰ নেতৃত্বত চৰকাৰ আছে গতিকে আমি ভৱিষ্যতে আমি NDAত থাকিও আমাৰ BTC উন্নয়নৰ কাৰণে আমি কাম কৰিব পাৰোঁ এনেকুৱা বুজা পৰাটো ৰাজনীতিত হয় গতিকে আমি চিন্তা কৰিছোঁ BTCৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি যদি প্ৰয়োজন হয় আমি দলীয়ভাৱেও আলোচনা কৰিম আমি NDAত থাকিম একেলগে কাম কৰিম BTC উন্নতিহে হ'ব লাগে কিন্তু লোকসভাত কি কোকৰাঝাৰ এৰি দিয়াৰ কথা কৈছে বিশেষকৈ কোকৰাঝাৰটো এতিয়ালৈকে আমাৰ দলীয়ভাৱে সেইটো আলোচনা হোৱা নাই আমি আলোচনা কৰি ল'ম সেইটো হাগ্ৰামাই ব্যক্তিগতভাৱে তেখেতে গৈছিল অৱশ্যে আমি আমাৰ দলীয় এক্সিকিউটিভ মিটিঙত সেইটো আলোচনা হৈছিল ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবৰ কাৰণে কেনেকৈ আমি দলক বেছি মজবুত কৰিব পাৰোঁ তাৰ কাৰণে তেখেতক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিলে আৰু সেইমতে তেখেতে আলোচনা কৰিছে আৰু যদি সঁচা সঁচিকৈ সেইটো হয় আমি দলত আলোচনা কৰিম দলত আলোচনা কৰি দলে যদি সিদ্ধান্ত লয় সেইটো হ'ব মংগলদৈত কি হ'ব নাই সেইটোৱে মই কৈছোঁ এতিয়া দলীয়ভাৱে আমি একো আলোচনা কৰা নাই এতিয়ালৈকে সময়টো আহক আমি আলোচনা কৰিম হাগ্ৰামা মহিলাৰী আহিব আমি দলত কাৰ্যকৰী সভাত আমি আলোচনা কৰিম ভৱিষ্যতে আমি মংগলদৈ লোকসভা সমষ্টিটো কি কৰিম সেইটো আমি আলোচনা কৰিম দলত যদি কয় আমি কাৰোবাক ছাপোৰ্ট কৰিম তেতিয়া কৰিম আৰু যদি আমি প্ৰাৰ্থী দিব লাগে আমি দি দিম এইটো দলত আলোচনা কৰিম আমি এতিয়া একো আলোচনা হোৱা নাই কিন্তু বিজেপিত সামিল হোৱা কথাটো কোনো পধ্যে সম্ভৱ নহয় এইটো কোনো পধ্যে সম্ভৱ নহয় কোনো পধ্যেই BPF দলে বিজেপিত সামিল নহয় হাগ্ৰামা মহিলাৰী কেতিয়াও বিজেপিলৈ নাযায় BPFতে থাকিব আমাৰ সম্পূৰ্ণ হাগ্ৰামাৰ ওপৰত বিশ্বাসটো আছে